Hello friends, normally আপোনালোকে মোৰ পেজত ভিডিওস বিলাক দেখা পায় গানৰ ভিডিও, গান ৰেকৰ্ড কৰা ভিডিও, কিবা কিবি মানে মিউজিক ৰিলেটেড কমপ্লিট ভিডিও বিলাক আপোনালোকে পাই থাকে। কিন্তু আজি এইটো ভিডিওত মই আপোনালোকক দেখুৱাম যে এই গানখিনি ৰেকৰ্ড মই কৰো কেনেকৈ, মই কি কি ইনস্ট্ৰুমেন্টস ইউজ কৰো, কি সফটওয়্যাৰ ইউজ কৰো, কি ডেস্কটপ ইউজ কৰি আছো নে ল্যাপটপত কৰি আছো, গোটেইখিনি আপোনালোকক মই দেখুৱাম এইটো ভিডিওত। বেছি দেৰি নকৰি মই এটা সেটআপ টুৰ মই দিও। তো সেটআপ টুটো আৰম্ভ কৰো। এইটো হৈছে মোৰ সেটআপ, ইমান প্ৰফেশনাল নহয় বাৰু, সৰু সুৰাকে অলপ চলপ বস্তু যোগাৰ কৰিছো মই। এইটো এটা বহুত পুৰণি ডেস্কটপ কম্পিউটাৰ মোৰ। এটা ল্যাপটপ আছে বাৰু, কিন্তু হেতুত গান চান ৰেকৰ্ড কৰিব ভাল নাপাওঁ, মই ডেস্কটপ কম্পিউটাৰে ভাল পাওঁ। তাত মই একো ল্যাপটপৰ কাম মন কৰি মানে কমফৰ্ট ফিলটো নহয়, যেটো ডেস্কটপত যেটো ফিল আহে এটা কম্পিউটাৰৰ, সেইটো মানে ল্যাপটপত নাহে। সিম্পলি এইটো এটা BM800 কন্ডেন্সাৰ মাইক। তাৰপিছত এই মাইকটো মই সিস্টেমত কানেক্ট কৰিছো USB সাউন্ড কাৰ্ডেৰে। USB সাউন্ড কাৰ্ড আৰু এইটো এটা ইউজ কৰিছো মই ব্লুটুথ মাউসৰ কাৰণে, আৰু বেক সাইডে এটা লাগি আছে আপোনাৰ এডাপ্টাৰ, সেইটো ওয়াইফাইৰ কাৰণে। মেসি হৈছে টেবুলখন এনেকৈ বাৰু, ইয়াত মোৰ বাহিৰে কোনো নুচুৱে একো, সো মই যেনেকৈ ইউজ কৰো তেনেকৈ থৈ দিও। এইটো মোৰ এটা ইয়াত আছে এটা প্ৰিন্টাৰ, মাজে সময় মই ইউজ কৰো, এইটো এবাৰ দৰকাৰ পৰে লাগি যায়। ক্যাননৰ প্ৰিন্টাৰ এটা। তাৰপাছত ইয়াত আৰু এটা মাইক আছে। এইটো মাইকৰে আপোনাৰ ভয়েস কোৱালিটি ৰেকৰ্ডিং ঠিকে হয়, কিন্তু আপোনাৰ নয়েজ ক্যান্সেলেশন ফিচাৰটো ইয়াত নাই। তাৰ কাৰণে মই এইটো মাইকটো খুব কমে ইউজ কৰো। কিন্তু এইটোত আপোনাৰ নয়েজ ক্যান্সেলেশন আছে, মানে আপুনি যদি গানটো ৰেকৰ্ড কৰে ইয়াত ফ্ৰন্টৰ ফালৰ পৰা আপুনি বেক সাইডৰ পৰা যদি কিবা নয়েজ ক্ৰিয়েট হৈ আছে, বেক সাইডৰ পৰা আপোনাৰ কোনো ধৰণৰ সাউন্ড ৰেকৰ্ড নহয় না, সাউন্ড অকল ডিটেক্ট কৰিব অকল ফ্ৰন্ট সাইডেৰে। তো ফ্ৰন্ট সাইডে যদি আপুনি গান গাও, বেক সাইডৰ পৰা কোনো কথা পাতি থাকিলেও এইটো আপোনাৰ ডিটেক্ট নকৰিব। তো সেইটো ফিচাৰ আছে আপোনাৰ BM800 কন্ডেন্সাৰ মাইকত। তো তাৰ কাৰণে মই এইটো লৈছো, প্লাস এইটোৰ প্ৰাইচটোও বহুত কম, এপ্ৰক্সিমেটলি 2500 ভিতৰত মোৰ গোটেই সেটটো ষ্টেণ্ডাল প্লাস ভয়েস ফিল্টাৰ প্লাস মাইকটো গোটেইখিনি পাইছো। এডাল কেবল XLR কেবল পাইছো, আৰু এই USB সাউন্ড কাৰ্ডটো হেতু 2500 পেকেজৰ ভিতৰতে আহিছে। এইটো মই সেপাৰেটলি কিনিছো এই মাইকটো। এইটো হৈছে আপোনাৰ এইটো আপোনাৰ নৰমাল এইটো মাইকটো ইয়াতে আপোনাৰ ফিট কৰিবৰ কাৰণে, ইয়াতে লগাবৰ কাৰণে এইটো দিছে। বাকি যিমান যি লেটাৰ দেখিবা আছে এইবিলাক ইগনোৰ কৰক। এইটোৱে মোৰ সেটআপ, মই ইয়াতে গান চান বিলাক ৰেকৰ্ড কৰি থাকো, সেইখিনি আৰু। ভিডিঅ'কে ট্ৰেকৰ লগত ভোকাল ৰেকৰ্ড কৰিবৰ কাৰণে আমি যেটো সফটওয়্যাৰ ইউজ কৰো সেইটো হৈছে আপোনাৰ মিক্সক্ৰাফ্ট 9। নৰমালি আপুনি প্ৰিমিয়াম পাৰচেজ কৰিব লাগে, কিন্তু আপুনি পাৰচেজ নকৰাকৈও আপোনাৰ ম্যাক্সিমাম ফিচাৰ্স খিনি আপুনি ইউজ কৰিব পাৰে। গোটেইখিনি আপুনি এফেক্টস, নয়েজ ক্যান্সেলেশন গোটেইখিনি আপুনি ইউজ কৰিব পাৰে ফিচাৰ্স নিকিনাকৈ। জাস্ট সেইটো এটা প্ৰসেস আছে, আপুনি অডিও ফাইলটো এক্সট্ৰাক্ট যেতিয়া কৰিব তাৰ কাৰণে বেলেগ এটা প্ৰসেস আছে উইদাউট প্ৰিমিয়াম। তো সেই প্ৰসেসটো মই দেখাই দিম নেক্সট ভিডিওত পাৰিলে। তো এইখিনি আছিল মোৰ সেটআপ, দেখিলে আপোনালোকে মই কি কি বস্তু যোগাৰ কৰিছো গান ৰেকৰ্ডিং কৰাৰ কাৰণে। আৰু নেক্সট চেষ্টা কৰি আছো যে মই সাউন্ড কাৰ্ড এখন কিনিব পাৰো যাতে সোনকালে, কাৰণ গান ৰেকৰ্ড কৰিবলৈ হলে আপোনাৰ অকল কন্ডেন্সাৰ মাইকটোৱে কাম নিদিব, কাৰণ সি যিমানখিনি পাৰে তাৰ ফালৰ পৰা সেই মাইকটোৱে সিমানখিনি কেপচাৰ কৰিব। কিন্তু আৰু ক্লিয়াৰ আউটপুট পাবলৈ হলে তাৰ কাৰণে সেই মাইকটোৰ কাৰণে আপোনাক এখন সাউন্ড কাৰ্ডৰ দৰকাৰ। সাউন্ড কাৰ্ড মানে একচুয়ালি মাইকটো হৈছে কি, এইটো আপোনাৰ কন্ডেন্সাৰ মাইক হয়। তো তাৰ যিখিনি ফিচাৰ্স আছে সেই ফিচাৰখিনি এভেইল কৰিব লগা হলে তাক পাৱাৰৰ দৰকাৰ। কিন্তু এটা সিম্পলি মই আপোনাৰ USB সাউন্ড কাৰ্ডৰ থ্ৰুৰে মই এইটো লগাইছো, কাৰণ তাৰ পৰা হি একো পাৱাৰ পোৱা নাই। তো তাৰ কাৰণে যেটো সাউন্ড কাৰ্ড হয় সেই সাউন্ড কাৰ্ডখনে আপোনাৰ মাইকটোক পাৱাৰ দিয়ে, সেইটোক ফ্যান্টম পাৱাৰ বুলি কয়। তো সেই কাৰ্ডখনতে ইনবিল্ট থাকে। সেই সাউন্ড কাৰ্ডখন মই খুব সোনকালে কিনিব চেষ্টা কৰি আছো, আৰু চেষ্টা কৰিম যাতে নেক্সট ভিডিও আপোনালোকে সেই সাউন্ড কাৰ্ডখনৰ থ্ৰুৰে আৰু ভাল ভয়েস ক্লিয়াৰিটি পায়। তো আজিৰ কাৰণে ইমানে আছিলে, সামৰো, ধন্যবাদ।